যিজন বিধাতাই সমস্যা সৃষ্টি কৰিছে সেইজন বিধাতাই সমস্যা সমাধানৰ উপায়ো দি থৈছে, মাথো সময়ত বিচাৰিব জানিলেই হ'ল। জীৱনৰ কিছুমান পৰিস্থিতিত কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ, দুখীয়া হৈ জন্ম লোৱাটো আশীৰ্বাদ নে অভিশাপ। জীৱন পথৰ সমস্যাবোৰে একোটা পৰীক্ষাৰ জটিল প্ৰশ্ন, আৰু ইয়াৰ পৰা উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰাটোৱেই হ'ল সংগ্ৰাম, আৰু এই সংগ্ৰামৰ অন্য নাম হ'ল জীৱন। হৃদয়ত আঘাত দি মানুহক কন্দুৱাই ঈশ্বৰক পূজা কৰি কোনো সাৰ্থক লাভ কৰিব নোৱাৰি। মানুহৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱে হৈছে ঈশ্বৰক পূজা কৰা। এইখন সমাজত আনৰ সাফল্য দেখি ঈৰ্ষা কৰা লোক বহুত পাব, কিন্তু আনৰ সাফল্যত শলাগ লৈ উৎসাহিত কৰা লোকৰ সংখ্যা বৰ কম পাব। সুখী থকা মানেই জীৱন নহয়, সমস্যাবিলাক জয় কৰি জীয়াই থকাকে কোৱা হয় জীৱন। মানুহৰ পৰা দুখ পাই পাই অন্তৰখন এনেকুৱা কঠোৰ হৈ পৰিল যে এতিয়া কোনোবাই আঘাত দিলেও চকুপানী সলনি মিচিকীয়া হাঁহিহে ওলাই আহে। জীৱনটো এখিলা পাতৰ নিচিনা। গছ এজোপাৰ পৰা এখিলা পাত সৰিলে যিদৰে গছজোপাৰ কোনো ক্ষতি নহয়, ঠিক সেইদৰে তুমি মই এই পৃথিৱীখনৰ পৰা নোহোৱা হৈ গ'লেও এই স্বাৰ্থপৰ সমাজত কাৰো একো ক্ষতি নহয়। সেয়ে জীৱনটো নিজৰ মতে জীয়াই থাকিবলৈ শিকা, যিহেতু মানুহৰ জীৱনটো এবাৰহে পাবা। কাষত থাকি সাহস দিবলৈ আৰু সন্মুখত থিয় হৈ পথ দেখুৱাবলৈ কোনো নাই, কিন্তু পিছফালে থিয় হৈ সমালোচনা কৰা মানুহ বহুত আছে। আঘাত যিমানেই নোপোৱা কিয় নিজৰ মাজতে ৰাখিবা, কিয়নো আজিকালি আনৰ দুখত দুখী হোৱা লোকতকৈ কটা ঘাঁহত নিমখ ছটিওৱা মানুহ বেছি পাবা। জীৱনত এই তিনিটা কথা মনত ৰাখিবা: যিজনে তোমাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাবা, যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা, যিজনে তোমাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিবা। কাৰো ওপৰত ভৰসা কৰি লাভ নাই, কাৰণ মানুহে নতুন মানুহ লগ পালে পুৰণিক পাহৰি যায়। নিজকে কেতিয়াও সহজলভ্য কৰি নুতুলিবা, নিজৰ মূল্য নিজেই দিবলৈ শিকা, কিয়নো সহজত পোৱা বস্তুৰ দাম নাথাকে। সেয়ে তুমি যে অমূল্য সেইটো বুজাই দিবা, বেলেগ একো নোৱাৰিলেও কমচে কম এইটোকে বুজাই দিবা যে বিচাৰিলে তোমাক পোৱা নাযায়। প্ৰিয় মানুহ বহুত লগ পালোঁ, কিন্তু যেতিয়া পিছফালে ঘূৰি চালোঁ কেৱল নিজৰ স্বাৰ্থৰ বাদে আন কাকো দেখি নাপালোঁ। শূন্য পকেট দেখিও যিয়ে তোমাৰ কাষত থাকিব, সাফল্যৰ পাছত সেইগৰাকীয়ে তোমাৰ একমাত্ৰ জীৱন সংগী হোৱাৰ যোগ্য। মানুহৰ চেহেৰাটো ধুনীয়া হওক বা নহওক, মুখত মাতষাৰ আৰু ব্যৱহাৰ ভাল হ'ব লাগে, কাৰণ তোমাৰ ধুনীয়া চেহেৰাটো এদিন মানুহে পাহৰি যাব, কিন্তু তোমাৰ কথা বতৰা আচাৰ ব্যৱহাৰবোৰ কেতিয়াও পাহৰি নাযায়। জীৱনৰ পৰা পোৱা এটা ডাঙৰ শিক্ষা: দায়িত্বই এজন মানুহক সময়তকৈ আগত ডাঙৰ কৰি তোলে। ৰাস্তাত উজুতি খোৱাৰ পিছতহে যেনেকৈ সাৱধানে খোজ কাঢ়িবলৈ যত্ন কৰা হয়, ঠিক জীৱন বাটত উজুতি খোৱাৰ পিছতহে অনুতপ্ত হ'ব লগা হয়। জীৱনত কাকো অৱহেলা নকৰিব, কিয়নো লুডুখেলখনলৈ মন কৰক, ৬ৰ মূল্য যিমান, সময়ত ১ৰ মূল্য তাতকৈ অধিক হৈ পৰে। মনত ৰাখিব, ডাঙৰ বা যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো মানুহেই সফল হ'ব পৰা নাই। সমস্যাৰ সমাধান আছে, দুখৰ পিছত সুখ আছে, ৰাতি এন্ধাৰ গভীৰ যিমানেই নহওক দিনত সূৰুযে পোহৰাই তুলিবই। গতিকে জীৱনত বেয়া দিন আহিলে এদিন ভাল দিন আহিবই। সেয়ে হতাশ নহ'ব, ধৈৰ্য্যৰে পৰিস্থিতিবোৰ চম্ভালি জীৱনটো জীয়াব শিকক।